Hello everyone, good morning. মই লাকি মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। যাবলৈ ওলাইছোঁ এটা বজাৰলৈ। কি কিনো আপোনালোক দেখাই যাম, চাই যাব। কাপোৰ চাপোৰ লৈ মেলি এতিয়া আহিছোঁ আমি অলপ বেগ চেগ কিবা কিবি ল'বলৈ। মধুৱে ঘৰলৈ লৈছে আৰু ক'তনো লৈছোঁ দেখাওঁচোন বলক আপোনালোকক। দোকানখন আছে বাটা পইণ্টত, জেনেৰেল তেল ডিপুৰ সন্মুখত। এই দাদাৰ দোকান। এতিয়া আমি চব লৈ মেলি বহি আছোঁ। এজনী মধু কি ল'লি কয় দে। আমি কি ল'লোঁ কিবা কিবি ধেৰ ল'লোঁ বাৰু, কাৰণ মাৰ্কেটখন সঁচাকৈ বাজেট ফ্ৰেণ্ডলি হয়। ইমান বেছি মানে হেভি বাজেট লৈ মই অহা নাছিলোঁ, বাট আনএক্সপেক্টেড মানে ইমান ধুনীয়া বস্তু পাই গ'লোঁ। চ' মই ভাবিছোঁ কি মিন্ত্ৰা ফ্লিপকাৰ্ট এইবোৰ চব আনিবলৈ কৰি দিওঁ নেকি ন? হয় নাই, মই কৰি দিওঁ ভাবিছোঁ। আৰু আপোনালোকে আহিব, বহুত ধুনীয়াকৈ কম বাজেটত ভাল বজাৰ কৰিব পাৰিব। ঠিক আছে, কি ল'লোঁ ঘৰত গৈ দেখাই আছোঁ। বিৰাট বেছি ধুনীয়া মাংস আৰু ৰুটি পায়, আপোনালোকে আহিব পাৰে। এইটো আছে আলুপতি। খাবলৈ লৈছে কি খাইছোঁ কৈ দে। বজাৰৰ পৰা কি আনিলোঁ মই দেখাম বুলি কৈছিলোঁ যিহেতু, আৰু এতিয়া চাওঁচোন বলক মই কিনো আনিলোঁ। সেইটো হৈছে এটা পিংক কালাৰ জেকেট, যিটো জিন্সৰ লগত বহুত বেছি ধুনীয়া লাগিব পিন্ধিলে। আৰু এইটোৰ দাম হৈছে মাত্ৰ 200 টকা, অনলি 200। আৰু এইটো হৈছে এটা অফ হোৱাইট উলেন টপ। এইটো যে বিৰাট বেছি ধুনীয়া, নেকটো দেখিছেনে কিমান ধুনীয়া, পূৰা উলেৰে কাম কৰা আছে। আৰু এইটোৰ দাম শুনিলেতো আপোনালোক বিৰাট বেছিয়ে আচৰিত হ'ব। এইটোৰ দাম হৈছে মাত্ৰ 300। আপোনালোক সঁচাকৈ আহিবচোন, ইমানেই বাজেট ফ্ৰেণ্ডলি হয় নহয়, ভাল লাগি যাব আপোনালোকৰ। আৰু এইটো হৈছে এটা ব্লেক কালাৰ লং জেকেট হয়, বিৰাট বেছি কমফৰ্টেবল। আৰু এইটোৰ দাম হৈছে মাত্ৰ 400 টকা। শুনি চাগে আপোনালোক আচৰিত হৈছে নহয়নে? আৰু এইটো দেখিছেনে কিমান ধুনীয়া মৰম লগা এটা চুৱেটাৰ লং। এইটো জিন্সৰ লগতো পিন্ধিব পাৰিব, আপোনালোকে চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰিব। এইটোৰ দাম হৈছে 450। 450, বিৰাট বেছি ধুনীয়া দেখিছেনে, চবৰে লগতে মেটচিং হ'ব এইটো। এইটো হৈছে এটা হোৱাইট কালাৰ পেৰাচুট জেকেট। হয়তো আপোনালোকে আগৰ ভিডিঅ'ত মোৰ দেখিছে এই জেকেটটো, আৰু আপোনালোকৰ বহুত ৰিকুৱেষ্ট আহিছিলে যে মই জেকেটকেইটাৰ ভিডিঅ' বনাব লাগে, সেয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ মই। এইটোৰ দাম শুনিলে আপোনালোক সঁচাকৈ বিৰাট বেছি আচৰিত হ'ব। এইটোৰ দাম হৈছে অনলি 500। এইটো এটা হৈছে হোৱাইট কালাৰ উলেন টপ, বৰ মৰম লাগিলে সেয়ে মই লৈ আহিলোঁ। আৰু এইটোৰ দামো বৰ বেছি নহয়, এইটোৰ দামো সেই একেই 300 টকাই। আচৰিত হৈছে নহয়নে বাৰু আপোনালোক? কাপোৰ কেইটাতো পিন্ধি মই আপোনালোকক দেখালোৱেই, আৰু কেইটামান বেগ কিনিছিলোঁ। পিছে মই কিনা নাছিলোঁ, মোৰ লগৰ কেইজনে কিনিছিলে। ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু এইটো হৈছে একদম মৰম লগা চুৱেটাৰটো, কালাৰটো দেখিছেনে কিমান প্ৰিটি। আৰু এইটো এটা হৈছে জেন্টছ জেকেট, কালাৰ কম্বিনেশ্যন দেখিছেনে ইমান ধুনীয়া। এইটোতো মাত্ৰ 400 টকা। এইটো এটা বেগ, এইটো মাত্ৰ লৈছিলে 260 টকা।
দুটা পাইছোঁ আৰু এইটোৰ দাম 250 টকা।